ওচৰত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। ফ্লাড জেহাদৰ পিছত এবাৰ মাছ জেহাদ আৰু কি জেহাদৰ নাম শুনিবলৈ যে পাব সেয়া পৰৱৰ্তী পৰ্যায়ত হয়তো গম পাব। কিন্তু উজনি অসমৰ পৰা এটা বিশেষ সম্প্ৰদায়ৰ লোকক বিভিন্ন জাতীয় দল সংগঠনে এসপ্তাহৰ ভিতৰত যেতিয়া উজনি অসম খালী কৰিবলৈ নিৰ্দেশ দিছিলে, খালী কৰিবলৈ অনুৰোধ জনাইছিলে, ইয়াৰ পাছতেই নগাঁৱৰ মাছ ব্যৱসায়ী সন্থাই তেওঁলোকে সিদ্ধান্ত জনাইছিলে যে তেওঁলোকে উজনি অসমলৈ মাছ নপঠায়, দৰকাৰ হ'লে তেওঁলোকৰ মাছ গেলি পচি যাব, কিন্তু তেওঁলোকে শিৱসাগৰ অথবা উজনি অসমৰ বিভিন্ন জেগালৈ তেওঁলোকে মাছ নপঠায়। আৰু এই লৈ ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত, বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন নিউজ সম্প্ৰচাৰিত হৈছিল আৰু সামাজিক মাধ্যম যোগে বহুতে ক'ব বিচাৰিছিলে যে উজনি অসম মাছৰ ক্ষেত্ৰত স্বাৱলম্বী, সকলোৰে ঘৰত এটা নহয় এটা পুখুৰী আছে, নৈ বিল খালেৰে উজনি অসম ভৰি আছে, গতিকে ইউৰিয়া দিয়া মাছ, ফৰ্মেলিন দিয়া মাছ আমি নেখালেও চলিব পাৰিম আৰু তেওঁলোকে মাছ নপঠালেও আমি আগৰ পূৰ্বৰ দৰে যেনেকৈ খাই আছিলোঁ তেনেকৈ চলিব পাৰিম। আৰু এই লৈ চৰ্চা এতিয়া অব্যাহত আছে। এই লৈ চৰ্চা চলিছিলে সদনতো আৰু সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্প্ৰদায়টোৰ বিষয় লৈ এটা বিশেষ মন্তব্য প্ৰকাশ কৰিছিল আৰু সেই মন্তব্যটো কি আছিলে আপোনালোকে এবাৰ শুনি লওক। যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। মানুহখিনিৰ আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো। তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই। মিয়া মুছলমান শব্দটো কোৱা নাই, উজনিৰ পৰা নামনিৰ পৰা যাবই। আপোনালোকেও কৈছে যাবই। এই চেনচিটিভ মুহূৰ্তত যদি হয়তো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব। ছাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব। য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰ বিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয়। এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচৰা নাই, আপোনালোক জোৰ কৰি দিল্লীত ঘৰ বনাব পাৰে, আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে। নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব, আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব। মই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক কৈছো, এইটো আপোনাৰ দায়িত্ব ছাৰ। মই আকৌ এবাৰ আপোনালোকক কৈছো, উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায়, ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব। এইটো মই আপোনালোকক কৈছো, ইচ্ছা অনুসৰি যাওক, নিৰাপত্তা হ'ব। থেংক ইউ। এতিয়া নগাঁৱৰ মীন পালক সন্থাই কৈ থকা পৰিলক্ষিত হৈছে যে মাছৰ ব্যৱসায়টো তেওঁলোকৰ হাতত আছে। সেইবুলি কৈ তেওঁলোকে স্পষ্টভাৱে কৈছে যে বংগমূলীয় মুছলমান মানুহৰ হাতত আছে মাছৰ গোটেই ব্যৱসায়টো, আৰু তেওঁলোকে ইচ্ছা কৰিলে অসমত মাছৰ আমদানি ৰপ্তানি বন্ধ কৰি দিব পাৰো বুলি কৈছে, হুংকাৰ দিছে। আৰু এই সাম্প্ৰদায়িক শব্দটো তেওঁলোকৰ মুখৰ পৰাই আহিছে যে এটা বিশেষ সম্প্ৰদায়ৰ হাতত মাছৰ ব্যৱসায়টো আছে বুলি। চৰকাৰে এতিয়া তদন্ত কৰিব লাগে যে তেওঁলোকে কি ধৰণেৰে অসমৰ খিলঞ্জীয়া মৎস্য ব্যৱসায়ীয়ে 150 টকা কেজিত বেচিব নোৱাৰা মাছটো তেওঁলোকে কি যাদুদণ্ড পাই আছে যে 100 টকাত বেচিব পাৰি আছে। সমগ্ৰ অসমতে গহপুৰত যায়, যোৰহাটত যায়, শিৱসাগৰত যায়, নগাঁৱৰ পৰা যে মাছ যায়, আৰু সেই অঞ্চলৰ থলুৱা ব্যৱসায়ীয়ে যে নিজৰ পকেটৰ টকা ভৰি মাছ বিক্ৰী কৰিব লগা হয়, য'ত 150 টকা 170 টকা কেজিত মাছ বেচিলেও তেওঁলোকৰ লাভ নহয়, সেই মাছখিনি 100 টকা 120 টকা কেজিত নগাঁৱৰ পৰা গাড়ী লৈ গৈ কি ধৰণে বেচি থাকিব পাৰিছে, কি যাদুদণ্ড পাই আছে, সেই বিষয়সমূহৰ আচলতে তদন্ত হ'ব লাগে। আমাৰ থলুৱা মৎস্য ব্যৱসায়ীয়ে বছৰটোত কেইবাৰ মাছ বিক্ৰী কৰিব পাৰে পৰিকল্পিতভাৱে মাছৰ খেতি কৰা সকলেও। তাৰ তুলনাত যিসকল মানুহে এতিয়া মৎস্য ব্যৱসায় তেওঁলোকৰ দখলত আছে বুলি কৈছে, তেওঁলোকে নিশ্চয় বেছিকৈ বছৰত মাছ বিক্ৰী কৰিব পাৰে। থলুৱা ব্যৱসায়ীয়ে যদি দুবাৰ বেচে তেওঁলোকে নিশ্চয় 3বাৰ 4বাৰ পৰ্যন্ত বেচিব পাৰে, সেইকাৰণে তেওঁলোকে কম দামত দিব পাৰে। আৰু 3বাৰ 4বাৰ পৰ্যন্ত বেচিবলৈ যাওঁতে মাছসমূহ সোনকালে ডাঙৰ হৈ বজাৰত এৰি দিবৰ কাৰণে কি বৰ বিষ খুৱাই আছে, ইউৰিয়াকে ধৰি কেনেকুৱা ধৰণৰ কীটনাশক সাৰ ব্যৱহাৰ কৰি আছে, সেই কথাসমূহৰ উচিত তদন্ত হ'ব লাগে। আৰু এই ধৰণেৰে অসমৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ব্যৱসায় বাণিজ্যত বাধা দিবলৈ চেষ্টা কৰা, অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰা ব্যক্তিৰ ওপৰত আইনগত বিধিগত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰক দাবী জনাইছো। আৰু কোনো কাৰণতে অসমক খণ্ড খণ্ডকে ভাগ কৰিব বিচৰা, সম্প্ৰদায় ধৰ্মৰ নামত ভাগ কৰিব বিচৰা
এই প্ৰৱণতাক যাতে উৎসাহ নিদিয়ে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো।